আজি পৰিৱেশটো ভাল লাগিছে হেল্ল' আজি হ'ল বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু মানে কি হ'ল মোৰ বসন্তীখন দেউতাই লৈ গ'ল আৰু এতিয়া ঘৰৰ পৰা দাদা এজনৰ লগত আহিলোঁ আৰু এতিয়া পুলিবৰ তিনিআলিৰ পৰা কলেজলৈকে যাবলৈ লগৰ এটাক মাতিছোঁ সি মানে আহি আছে এই পালেহি চাগে এই পালেহি দিয়ক আৰু এতিয়া বহি ল'লোঁ অ' ভাই লাহে লাহে চলাবি দেই আৰু এতিয়া যাব লাগে গোলাঘাট এতিয়াই বিশ্বকৰ্মা বাবা জয় আৰু এইখনে গোলাঘাট ITI আৰু মানে কলেজখন আগতকৈ আৰু ডাঙৰ কৰি আছে আৰু এতিয়া পাছফালেদি কলেজখনৰ ভিতৰলৈ সোমাই যাব লাগিব তাৰ আগত এইবোৰ চাওক কিমান মানে বাইক চাইক ইয়াতে ৰাখি থৈছে আৰু এতিয়ালৈকে ল'ৰা ছোৱালীবোৰ অহাই নাই মানে আহিব হৈছেহে মানে আৰু মানে ময়ো মানে এইখন কলেজতে পঢ়োঁ আৰু আমাৰ ৰুমটোতে বিশ্বকৰ্মা পূজাভাগ অনুষ্ঠিত হৈছে পৰিৱেশটো চাওক এয়া আজি পৰিৱেশটো ভাল লাগিছে বতৰ হিচাপতো আজি ক'বলৈ ভাল লাগিছে মনটো কি ক'ম আৰু এইবাৰ আমি প্ৰথম পাইছোঁ আৰু পূজা অৰ্চনা কৰি হোৱাৰ পিছত আমি তিনিটামান এনেই অলপ মানে এনেই ওলাই গ'লোঁ আৰু আজি 50টা ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে আজি কি কৈ দিয়া আজি কি উপলক্ষে আহিছোঁ আমি কৈ দিয়া অঁ ই ক'ত শুই আছিলে কলেজৰ পূজা দেখাই আজৰি ই এতিয়াহে সাৰ পাইছে আকৌ ধৈ Gudnia